লেক ভিক্টোৰিয়া হ্ৰদত ভাহি আছে এটি কুখ্যাত দ্বীপ যাৰ নাম হৈছে মেগিংগো। এয়া হৈছে দেহ ব্যৱসায়, মাদক দ্ৰব্য আৰু জুৱাৰ ৰম্যভূমি। মেগিংগো দ্বীপৰ টিঙৰ চালিৰ ঘৰবোৰ দিনত দুবাৰকৈ ভাড়াত দিয়া হয়। বন্ধুসকল, লেক ভিক্টোৰিয়া সম্পৰ্কে বহুতেই জানে। আফ্ৰিকাৰ বৃহত্তম আৰু পৃথিৱীৰ তৃতীয় বৃহত্তম হ্ৰদ এইটো। এই হ্ৰদত আছে প্ৰায় ৩,০০০টা দ্বীপ। ইয়াৰে মাজত বহুকেইটা দ্বীপত আছে জনবসতি। এই হ্ৰদত মাছ চিকাৰ কৰিয়েই জীৱন নিৰ্বাহ কৰে এইসকল লোকে। এই যাযাবৰ লোকসকলৰ নাই নিজস্ব কোনো ঘৰ বাৰী। আজি যদি এটা দ্বীপত, কালি আন এটা দ্বীপত, এইদৰেই ঘূৰি ফুৰে তেওঁলোকে। লেক ভিক্টোৰিয়াৰ হাজাৰ হাজাৰ দ্বীপৰ মাজত লুকাই আছে মেগিংগো নামৰ এই দ্বীপটো। কুখ্যাত আৰু বিতৰ্কিত এই মেগিংগো দ্বীপত চলে বিভিন্ন ধৰণৰ অসামাজিক কৰ্মকাণ্ড। যৌনকৰ্মী, আফ্ৰিকাৰ কুখ্যাত অপৰাধী আৰু নিচাযুক্ত দ্ৰব্যৰ ব্যৱসায়ীসকলৰ ঘাটিস্বৰূপ এই দ্বীপসমূহ। ইয়াত এখন ফুটবল ফিল্ডতকৈও কম ঠাইত বসবাস কৰে কেইবা হাজাৰ মানুহে। মেগিংগো নামৰ এই ক্ষুদ্ৰ দ্বীপটো যেন এখন সৰু আফ্ৰিকাহে। তাত থাকে আফ্ৰিকাৰ সকলো ঠাইৰে মানুহ। একেবাৰে সৰু এই দ্বীপটোত নাই ভালদৰে ভৰি থোৱাৰ ঠাই। সকলোফালে গিজগিজাই থাকে কেৱল মানুহ আৰু মানুহ। আনহাতে দ্বীপটোত ইটোৱে সিটোৰ গাত লাগি থেপাথেপিকৈ থিয় হৈ আছে টিঙৰ চালিৰ ঘৰবোৰ। মেগিংগোত স্বাস্থ্য আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কথা কোনেও নেভাবে। দ্বীপটোৰ চৌপাশে কেৱল আৱৰ্জনাৰ দম। দ্বীপটোৰ চাৰিওফালে মল-মূত্ৰৰ পৰা আদি কৰি ব্যৱহৃত চিৰিঞ্জ, সুৰাৰ বটল আৰু বিভিন্ন আপত্তিজনক বস্তু সিঁচৰতি হৈ পৰি থাকে। তাৰ লগতে মাছ পচাৰ দুৰ্গন্ধটো আছেই। কিন্তু অবাক কৰা বিষয়টো হৈছে এই পৰিৱেশতেই বাস কৰে কেইবা হাজাৰ মানুহে। মেগিংগো দ্বীপত টিঙৰ চালি দিয়া ঘৰবোৰ প্ৰতিদিনে দুবাৰকৈ ভাড়াত দিয়া হয়। ঘৰবোৰ দিনত এজনে আৰু ৰাতি আন এজনে ভাড়াত লয়। যিসকলে ৰাতি মাছ মাৰে তেওঁলোকে দিনত ভাড়া লয় আৰু যিসকলে দিনত মাছ মাৰে তেওঁলোকে ৰাতিৰ বাবে ভাড়া লয়। ইয়াতে এবেলাৰ বাবে ভাড়া দিব লাগে ১২০০ৰ পৰা ৬,০০০ টকা পৰ্যন্ত। কিছুমান ঘৰ যৌনকৰ্মীসকলে ভাড়াত লৈ থয় তেওঁলোকৰ ব্যৱসায় চলোৱাৰ বাবে। আপোনাৰ চকু কপালত উঠিব ইয়াৰে মল-মূত্ৰ নিষ্কাশনৰ ব্যৱস্থাৰ বিষয়ে জানিলে। কেইবা হাজাৰ মানুহৰ বাবে দ্বীপটোত আছে মাত্ৰ ৪টা পাব্লিক টয়লেট। দ্বীপটোত দুখনমান ঔষধৰ দোকানো আছে আৰু এই দোকানবোৰ চলাই কবিৰাজী ডাক্তৰসকলে। ভুল ঔষধৰ ফলত শিশুৰ মৃত্যু তাৰে নিয়মিত ঘটনা। বেছিভাগ দোকানতেই নিচাজাতীয় টেবলেট, অন্যান্য ঔষধ আৰু কণ্ডমেৰে ভৰা। যৌন ৰোগ আৰু এইডছ যেন এটা সাধাৰণ কথা এই দ্বীপটোত। তথাপিও নাই তেওঁলোকৰ মাজত কোনো ধৰণৰ সজাগতা। ইয়াৰে উপৰিও এই দ্বীপটোত আছে মাছৰ বজাৰ, এটি গীৰ্জা, এটি মছজিদ, জুৱাৰ অসংখ্য কাউণ্টাৰ, সুৰা আৰু ড্ৰাগছৰ ঘাটি, এখন চেলুন, ঔষধৰ দোকান, খোৱা হোটেল আৰু অসংখ্য যৌনকৰ্মী। আৰু ইয়াত দেহ ব্যৱসায় একেবাৰে বৈধ। মেগিংগো দ্বীপৰ এই টিঙৰ ঘৰবোৰত চলে বিভিন্ন বয়সৰ যৌনকৰ্মীৰ দেহ ব্যৱসায়। এগৰাকী যৌনকৰ্মীয়ে ভাৰতীয় মুদ্ৰাত প্ৰতিদিনে ৫ৰ পৰা ১০,০০০ টকা আয় কৰে। ইয়াত চলে জুৱা খেলৰ প্ৰতিযোগিতা। ইয়াত মানুহবোৰ এদিনতে যিমান ধনী হয় ঠিক সেইদৰে এদিনত দেউলীয়াও হৈ পৰে। গোটেই দিনটো মাছ ধৰি দ্বীপটোৰ পাৰত ভিৰ কৰেহি মাছ ভৰ্তি নাওবোৰে। সেই মাছবোৰ মেগিংগো দ্বীপৰ পাৰতেই বিক্ৰী কৰে মাছমৰীয়াসকলে। মাছ বিক্ৰী কৰি পোৱা পইচাবোৰ মদ, জুৱা আৰু বিভিন্ন অসামাজিক কামত উৰুৱাই দিয়ে তেওঁলোকে। পিছদিনা নাওখন লৈ আকৌ পানীত নামে হাজাৰ হাজাৰ মৎস্যজীৱী। হাস্যকৰ বিষয়টো হৈছে কুখ্যাত মেগিংগো দ্বীপত আছে আকৌ পুলিচো। তেওঁলোকৰ সংখ্যা মাত্ৰ ৯জন। এই কেইজনমান পুলিচৰ দ্বাৰাতো আৰু ইমানবোৰ মানুহ চম্ভালা সম্ভৱ নহয়। এই দ্বীপৰ প্ৰভাৱশালী ব্যৱসায়ীসকলে নিজৰ ধনেৰে পুলিচসকলক পুহি ৰাখে। অপৰাধ কৰি আইনৰ চকুত ধূলি দি এই দ্বীপবোৰত লুকাই থাকে এই প্ৰভাৱশালী লোকসকল। আৰু ইয়াৰ পৰা জলপথেৰে পাৰ্শ্বৱৰ্তী যিকোনো দেশলৈ পলাই যোৱাটো অত্যন্ত সহজ। সেইবাবে দুৰ্বল আইন আৰু দুৰ্বল প্ৰশাসনৰ ছত্ৰছায়াত মেগিংগো দ্বীপ হৈ উঠিছে দেহ ব্যৱসায় আৰু অপৰাধীসকলৰ ভূস্বৰ্গ। হয়তো অভাৱ আৰু পৰিস্থিতিয়ে এই লোকসকলক বাধ্য কৰাইছে এনেধৰণৰ অসামাজিক কামত লিপ্ত হ'বলৈ। তেনেহ'লে বন্ধুসকল, আজিৰ এই ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই আপুনি কেনে পালে আমাক কমেণ্ট কৰি নিশ্চয় জনাব। ভিডিঅ'টো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম মোৰ আন এটি নতুন ভিডিঅ'ত। আজিলৈ আহিছোঁ। ধন্যবাদ।